वेलकम बैक टू माय यूट्यूब चैनल। आज मैं आपनालोকৰ লগত দুটা फेस पैक शेयर কৰিম আৰু এই फेस पैक দুটা একেবাৰে নেচাৰেল হয় আৰু ঘৰত থকা বস্তুৰ পৰা আপোনালোকে হেতু বনাব পাৰে আৰু একেবাৰে ইনস্ট্যান্টলি আপোনালোকে ৰিজাল্ট পাব। হেহে ভাবিলো মই আপোনালোকৰ লগত শেয়াৰ কৰো। আপোনাৰ স্কিনৰ যদি উজ্জ্বলতা একেবাৰে নাইকিয়া হৈ গৈছে, আপোনাৰ স্কিনটো যদি ডাল হৈছে, ৰাফ হৈছে, আপোনাৰ যদি সানবাৰ্ন হৈছে আৰু এতিয়া যেহেতু গৰমৰ দিন আহিছে, এটো সামাৰ স্পেশাল হয়। গৰমৰ দিনত আমাৰ স্কিনটোত কি হয়, সানবাৰ্ন হয়, ইচিং হয়, এনেকুৱা টাইপ বিলাক প্ৰবলেমছ দেখা দিয়ে আমাৰ স্কিনত। হেহে ভাবিলো এই দুটা फेस पैके আপোনালোকক বহুত হেল্প কৰিব আৰু নিজেও মই বহুত ভাল পাওঁ এই দুটা फेस पैक লগাই। গতিকে ভাবিলো আপোনালোকৰ লগত শেয়াৰ কৰো। তেতিয়াহলে বলক আজি ভিডিওটো আৰম্ভ কৰো আৰু কোনবা যদি মোৰ চেনেলত নতুনকৈ আহিছে তেতিয়াহলে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু কাষৰ যেটো বেল আইকন আছে হেতু প্ৰেছ কৰি অল কৰি দিব। তেতিয়াহলে বলক আজি ভিডিওটো আমি আৰম্ভ কৰো। আৰু ফাৰ্স্ট फेस पैकটো বনাবৰ কাৰণে মই লৈছো বেসন 1 চামুচ আৰু আপোনালোকৰ যিমানটো দৰকাৰ হয় হিমানটো লৈ লব। মোৰ 1 চামুচে হৈ যাব। তাৰ পাছত মই ইয়াত এড কৰিম অকনমান হালধি পাউডাৰ, অকনমান বেছি নহয়। আৰু এতিয়া মই ইয়াত এড কৰিম रोज वाटर অৰ্থাৎ ডাবৰ গুলাবৰী। ডাবৰ গুলাবৰী আমাৰ স্কিনৰ কাৰণে বহুত হেল্পফুল হয় আৰু ডাবৰ গুলাবৰী একেবাৰতে গুটেখিনি দি নিদিব, কম কমকৈ দিব। আৰু এইখিনি দিয়াৰ পাছত মই ধুনিয়াকৈ এইখিনি মিক্স কৰি লম। আৰু এইখিনি মোৰ মিক্স কৰা হৈছে। তাৰ পাছত এতিয়া একেবাৰে ইয়াত শেষত এড কৰিম অকনমান গাখীৰ, প্ৰায় আধা চামুচ মান হ'ব। আৰু গাখীৰখিনি দিয়াৰ পাছত মই এইখিনি আকৌ ভালকৈ মিক্স কৰি দিম। আৰু আমাৰ ফাৰ্স্ট फेस पैकটো ৰেডি হৈ গৈছে। মই এইখিনি এতিয়া মুখত এপ্লাই কৰিম। আৰু ফাৰ্স্ট फेस पैकটো এটো যেটো মই আপোনালোকক বনাই দেখালো। বেসন আৰু গাখীৰ, গুলাবৰী এইবিলাক দি পেলাই। তাৰপিছত আৰু মই এডাল ব্ৰাছ লৈ লৈছো। এই ব্ৰাছডালৰ সহায়ত মই মোৰ মুখত এপ্লাই কৰিম আৰু फेस पैकটো লগোৱাৰ আগত মই মুখখন ধুনিয়াকৈ ধুই লৈছো। আৰু ইয়াত যেহেতু বেসন ব্যৱহাৰ কৰা হৈছে, বেসনটো আমাৰ স্কিনৰ কাৰণে বহুত বেছি ভাল হয়। বেসন ব্যৱহাৰ কৰিলে আমাৰ স্কিনটো বহুত বেছি ব্ৰাইট হয়। আৰু ইয়াত ব্যৱহাৰ কৰা হৈছে হালধি পাউডাৰ আৰু হালধিটো ব্যৱহাৰ কৰাৰ ফলত কি হ'ব, আমাৰ স্কিনটো ব্ৰাইট হ'ব আৰু এটা ইনস্ট্যান্ট ৰিজাল্ট আমি পাম। আৰু আমাৰ স্কিন যদি ডাল হৈ গৈছে, একেবাৰে নিৰখ হৈ গৈছে, তেতিয়াহলে আমাৰ হেৰুৱা ছালৰ উজ্জ্বলতাটো এইটো फेस पैके ঘূৰাই আনিব। আৰু এসপ্তাহত দুবাৰ ব্যৱহাৰ কৰিব পাৰিলেটো বহুত ভাল হয়। আৰু মই এইখিনি ধুনিয়াকৈ মুখত এপ্লাই কৰি লম আৰু এপ্লাই কৰাৰ পাছত প্ৰায় 20-25 মিনিট মানৰ পাছত মই মোৰ মুখখন ধুনিয়াকৈ ধুই দিম। फेस पैकটো লগাই হৈ গল। এখিনি প্ৰায় 20-25 মিনিট মান লাগিব শুকাবৰ কাৰণে আৰু 20-25 মিনিট মানৰ পাছত মই মোৰ মুখখন নৰমাল পানীৰে ধুই দিম। তাৰ পাছত আপোনালোকক দেখাইছো। আৰু फेस पैकটো ধুনিয়াকৈ শুকোৱাৰ পাছত মই মোৰ মুখখন ধুই আহিলো আৰু এতিয়া এখন টাৱেলেৰে ধুনিয়াকৈ মুখখন মুছি দিম। আৰু নেক্সট যেটো फेस पैक তাৰ কাৰণে লাগিব তুলসী পাত আৰু মই এই তুলসী পাতখিনি ধুনিয়াকৈ চিঙি আনিছো আৰু চিঙি লৈ পেলাই ভালকৈ ধুই লৈছো। ধুই পেলাই এতিয়া এটা পাতিত মই পাতখিনি লৈ লম। তুলসী আমাৰ স্কিনৰ কাৰণে বহুত ভাল হয়। কি কৰো চাই থাকক আপোনালোকে। এইখিনি মই এটা ধুনিয়াকৈ এৰুৱাই লওঁ। আৰু এয়া চাওক, মই তুলসী পাতখিনি ধুনিয়াকৈ চিঙি ললো আৰু এতিয়া মই ইয়াত এড কৰিম ডাবৰ গুলাবৰী অকনমান। আৰু এইখিনি এড কৰাৰ পাছত এতিয়া এইখিনি এটা মিক্সাৰ গ্ৰাইণ্ডাৰটো আপোনালোকে এইখিনি খুন্দি ল'ব পাৰে বা যিকোনো প্ৰকাৰে খুন্দনাই হওক বা কিহবাত আপোনালোকে এইখিনি খুন্দি ল'ব। আৰু এইখিনি ধুনিয়াকৈ তুলসী পাতখিনি খুন্দি লোৱা হৈ গৈছে। ইয়াত যিখিনি পাত সেইখিনি পাতখিনি ল'ব নালাগে, তাৰ পৰা যিখিনি ৰস ওলালে সেই ৰসখিনিহে আমি ব্যৱহাৰ কৰিম। আৰু আগৰ ধৰণেৰে এডাল ব্ৰাছ ব্যৱহাৰ কৰিছো আৰু এয়া তুলসীৰ ৰসখিনি উলিয়াই লৈছো। এইখিনি এতিয়া মুখত মই এপ্লাই কৰিম। আৰু এইখিনি শুকাওতে বেছি টাইম নালাগে।
10 মিনিটতে শুকাই যাব। আৰু ইয়াত যিহেতু তুলসী পাত ব্যৱহাৰ কৰা হৈছে আৰু তুলসী পাতটো বহুত দৰকাৰী হয় আমাৰ স্কিনৰ কাৰণে আৰু তুলসী পাতটো ব্যৱহাৰ কৰাৰ ফলত আমাৰ স্কিনত যদি কিবা খজুৱতি আছে, ইচিং আছে, এইবিলাক নাইকিয়া হ'ব আৰু স্কিনৰ সকলোবিলাক প্ৰব্লেমছেই একেবাৰে নাইকিয়া কৰি দিব। আৰু 10 মিনিটমানৰ পাছত মোৰ মুখখন এতিয়া ধুনীয়াকৈ শুকাই গৈছে। এতিয়া মই এইখিনি ধুনীয়াকৈ ধুই ল'ম। মই মোৰ মুখখন ধুনীয়াকৈ ধুই আহিলোঁ। এতিয়া এখন টাৱেলেৰে মুখখন মুচি দিম আৰু এইটো ফেচ পেকে আপোনাৰ পিম্পলছ যদি আছে তেতিয়াহ'লে পিম্পলছটো ৰিমুভ কৰাত সহায় কৰিব। আৰু আপোনালোকে যদি এনেকুৱা বিউটি টিপছ ৰিলেটেড ভিডিঅ' চাবলৈ বিচাৰে তেতিয়াহ'লে কমেণ্টত জনাব। তেতিয়া মই আৰু বেলেগ ধৰণৰ ভিডিঅ' দিবলৈ আৰু অধিক মই উৎসাহ পাম। গতিকে আশা কৰোঁ আপোনালোকে মোক কমেণ্ট বক্সত জনাব। আজিৰ ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু কোনোবা যদি মোৰ চেনেলত আজি নতুনকৈ আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ। আপোনালোকক লগ পাম আকৌ অন্য এটা ভিডিঅ'ৰ সৈতে।